বুধবাৰে নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দেনগাঁৱৰ ৰাজহুৱা খেলপথাৰত বিজেপিৰ এক পৃষ্ঠপ্ৰমুখ সভা অনুষ্ঠিত হয়। কাৰ্বি আংলঙৰ দেনগাঁৱত বুধবাৰে বিজেপিৰ এক পৃষ্ঠপ্ৰমুখ সভা অনুষ্ঠিত হৈ যায়। দেনগাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেন সিং বে। উল্লেখযোগ্য যে সহস্ৰাধিক বিজেপি কৰ্মী সমবেত হোৱা এই সভাত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংটি, কাৰ্যবাহী সদস্য ক্ৰমে লুনচিং তেৰণ, খনচিং ৰংপি, ৰাজু টিছৰ উপৰিও হাওৰঘাট বিধানসভা সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেঙো উপস্থিত থাকে। ডকমকাৰ পৰা টিংথং ইংটিৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। অল মেঘালয়া কাৰ্বি এছ'চিয়েশ্যন চমুকৈ AMKৰ 46 সংখ্যক বাৰ্ষিক সন্মিলন বুধবাৰে ৰাজ্যখনৰ ৰিভৈ জিলাত অনুষ্ঠিত হৈ যায়। অল মেঘালয়া কাৰ্বি এছ'চিয়েশ্যন চমুকৈ AMKৰ 46 সংখ্যক বাৰ্ষিক সন্মিলন বুধবাৰে ৰাজ্যখনৰ ৰিভৈ জিলাত অনুষ্ঠিত হৈ যায়। জিলাখনৰ উমকিৰ পিয়াঙত অনুষ্ঠিত হোৱা এই সন্মিলনত উমচনিং বিধানসভা সমষ্টিৰ জেছন চক মিমাউলং, নংপো বিধানসভা সমষ্টিৰ বিধায়ক মাইৰাল BCM, কাইয়াৰ সভাপতি ষ্টেলিন ইংটি, কাৰ্বি কৃষক সন্থাৰ সভাপতি অবিনাশ ৰংহাং প্ৰমুখ্যে বহুতো লোক সমবেত হয়। এলভিন টিমুঙৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। কাৰ্বি আংলঙৰ ডকমকাস্থিত ৰাচিনজা প্ৰাংগণৰ বাটচৰা মুকলি কৰে কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণে। দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা ডকমকাৰ ৰাচিনজা প্ৰাংগণৰ বাটচৰা কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণৰ নেতৃত্বত সম্পূৰ্ণ হৈ উঠাত বুধবাৰে বাটচৰাটো শুভ উদ্বোধন কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে। উল্লেখযোগ্য যে এই কাৰ্যসূচীত মহামায়া পৰিষদীয় সমষ্টিৰ VDC চেয়াৰমেন ৰাজেশ তেৰণ, বীৰেন তেৰণ, চাৰলংকি টিছো, চিন্তু চন্দ্ৰ প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। ডকমকাৰ পৰা চিনথং ইংটিৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। আজিলৈ ইমানে। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।